নিলে খেল ধেমালি দেই এই খেল ধেমালিত এনেকুৱা মজা লাগিব নহয় ঐ তহঁতি আকৌ কথাই পাতি থাকিবি নে ভিতৰলৈ যাবি বৈ আকৌ চলো তেন্তে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা আজিৰ পৰা আমাৰ খেল ধেমালি তেন্তে কোনে কি খেলিম বুলি ভাবিছা পিছে ছাৰ আজি কি খেলাবনো আজি হ'ব মিউজিক বল শ্বট ফুট আৰু ৰছী টনাটনি হে ছাৰ সঁচাকে নি মই গোটেইকেইটা খেলিম তেতিয়া খেলিব লাগে আকৌ মই তহঁতৰ নামবোৰ মাতি লওঁ ৰ টংক আহিছনে আহিছো ছাৰ বাবুল আহিছনে আহিছো ছাৰ দীপলু আহিছনে আহিছো ছাৰ এতিয়া চব ফিল্ডলৈকে যা খেলাৰ টাইম হৈ গ'ল তহঁতি চব পালিহি এতিয়া আমি আৰম্ভ কৰিম শ্বট ফুট ছাৰ শ্বটফুট কেনেকৈ খেলে চা প্ৰথমে তহঁতি এই বলকেইটাৰ ভিতৰৰ পৰা এটা বল লৈ ল'বি তাৰপিছত হাতত এনেকৈ লৈ বলটো যিমান পাৰ দূৰলৈ ঠেলি দিবি চিম্পুল এনেকৈ খেলে চা চবতকৈ দূৰলৈ যোনে মাৰিব সিয়ে জিকিব আকৌ তেন্তে গাৰ সম্পূৰ্ণ জোৰ লগাই দিবি হ'ব ছাৰ প্ৰথমে দীপলু দীপলু মজা থেংক ইউ ছাৰ এতিয়া আমাৰ টংকই টংক শাবাছ ধন্যবাদ ছাৰ এতিয়া বাবুল বাবুল তয়ো ধুনীয়া মাৰিছ ধন্যবাদ শ্বটফুট ইয়াতে সামৰিছো এতিয়া তহঁতি ৰছী টনাটনি খেলিবি যা ছাৰ ৰছী টনাটনি ইয়াতে খেলাব নে কিনো ইয়াতে খেলাব আৰু দুটামান আহিছেহে তই ইমান দেৰিকে আহিছ যে ছাৰ নকব আৰু মাঘ বিহু খাই ডিচেণ্ট্ৰি হৈ গ'লগে তোৰ মানে বাংগুৰ খাই পাই গ'লগে কি কবি আৰু হ'ব দে যা এতিয়া টংক আৰু পয়ালকা এটা চাইডে আৰু দীপলু আৰু বাবুল এটা চাইডে মই তহঁতৰ যাৰ যাৰ নাম ক'লো সিহঁতে এটা টিম হৈ লাইন পাতি লওক অ'কে চব ৰেডি নে চব ৰেডি ছাৰ কিন্তু ৰছী ক'ত মই যোগাৰ কৰি দিম কেলে টেনচন কৰো তেতিয়াহ'লে চব ৰেডি নে ছাৰ ৰেডি তেতিয়াহ'লে 3, 2, 1 ষ্টাৰ্ট টংক টান টানি আছো ৰছী যাব নিদিবি টান সিহঁতে ৰছী লৈ গৈছে টান এইকেইটাই বেছিয়ে কৰি আছে একেবাৰতে টানি আনি জয় শ্ৰীৰাম ধুইত চাল্লা পাৰিবি তহঁতি আমাৰ কিমান জোৰ হ'ব ৰছী টনাটনি এতিয়া সামৰিছো এতিয়া আমি খেলিম মিউজিক বল বল এতিয়া আমি খেলিম মিউজিক বল চবে নিজৰ নিজৰ জেগাত বহি ল তেন্তে মিউজিক বল এতিয়া আৰম্ভ হ'ব 3, 2, 1 দীপলু ল দে বাবুল ল গান বন্ধই হ'ল মানে তই মৰিলি মই মৰিলো সকাম খাবলৈ মাতিবি আকৌ সেইটো মৰা কথা নহয় এইটো খেলত মৰা কথা মই বোলে তই আছলিকে মৰিলি নি সকামটোকে খাবলৈ পালো সেইদিন টংক ল পয়ালকা মৰিলি ওলা এতিয়া লাষ্ট আছেগে দীপলু আৰু টংক টংক ল দীপলু তই মৰিলি ওলা এই খেলত জিকিলে টংক তেন্তে ৰাইজ আজি ভিডিঅ'টি ইমানৰ বাবে যদি ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব আপোনালোকে আমাৰ চেনেলটোত আগৰ নিচিনাকে আৰু মৰম দিব বুলি আশা কৰিলো দেই ধন্যবাদ